চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ চাকৰিৰ খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰ্থি লাৰ্ণিং এণ্ড ইমপ্লিমেণ্টেশ্যন প্ৰাইভেট লিমিটেড গুৱাহাটীত এপইণ্টমেণ্ট হ'ব। 16টা পোষ্ট খালী আছে। যদি আপোনালোকে ইণ্টাৰভিউ দিম বুলি ভাবে তেনেহ'লে আপোনালোকে আহিলে হ'ল। ডিটেইলছ ফোন নম্বৰ দিয়া আছে। ভিডিঅ'টোৰ শেষত আপোনালোকে ফোন নম্বৰটো পাই যাব কোম্পানীৰ। আপোনালোকে যদি ইণ্টাৰভিউ দিম বুলি ভাবে 10 তাৰিখে আহিলে হ'ল, ডাইৰেক্ট ইণ্টাৰভিউ দিব। এতিয়া পোষ্টকেইটা আছে। ট্ৰেইনি ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ এটা পোষ্ট 10,000 টকা চেলাৰী। এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান এটা পোষ্ট 12,000 চেলাৰী। ফ্ৰণ্ট অফিচ এছ'চিয়েট এটা পোষ্ট 10,000 টকা চেলাৰী। জেনেৰেল ডিউটি এছিষ্টেণ্ট এটা পোষ্ট 10,000 টকা চেলাৰী। চেল এছ'চিয়েট এটা পোষ্ট 10,000 টকা চেলাৰী। মেকআপ আৰ্টিষ্ট এটা পোষ্ট 10,000 টকা চেলাৰী। ফেশ্বন ডিজাইনাৰ এটা পোষ্ট 12,000 টকা চেলাৰী। ছেক্ৰেটাৰী এটা পোষ্ট 10,000 টকা চেলাৰী। LPG মেকানিক এটা পোষ্ট 11,000 টকা চেলাৰী। চেলৰ PV ইনষ্টলাৰ ইলেক্ট্ৰিকেল এটা পোষ্ট 12,000 টকা চেলাৰী। MIS এটা পোষ্ট 8,000 টকা চেলাৰী। মবিলাইজাৰ দুটা পোষ্ট 9,000 টকা চেলাৰী। কাউন্সিলাৰ এটা পোষ্ট 9,000 টকা চেলাৰী। ছিকিউৰিটি গাৰ্ড দুটা পোষ্ট 7,000 টকা চেলাৰী। এই গোটেইকেইটা পোষ্টৰ বাবে বয়স 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকে যদি ইণ্টাৰভিউ দিম বুলি ভাবে তেনেহ'লে গুৱাহাটীৰ অফিচত ফোন কৰিব পাৰে। ফোন কৰি সুধি ল'ব। ইণ্টাৰভিউ হ'ব আৰ্থি লাৰ্ণিং এণ্ড ইমপ্লিমেণ্টেশ্যন প্ৰাইভেট লিমিটেড ফাৰ্ষ্ট ফ্ল'ৰ হাউচ নং 18 চন্দন নগৰ বেলতলা চাৰ্ভে। আৰু জব লোকেশ্যন হ'ব আপোনালোকৰ একলেণ্ডৰ ওচৰত। তাতে কোম্পানীৰ অফিচ আছে, তাতে আপোনালোকৰ জব লোকেশ্যন হ'ব। যদি আপোনালোকে ভাবে যে চাকৰি কৰিম বুলি তেনেহ'লে আপোনালোকে ফোন নম্বৰ দিয়াই আছে কোম্পানীৰ। ফোন কৰি এবাৰ সুধি ল'ব, কাৰণ কিবা কাৰণত তেওঁলোকৰ ডেট চেঞ্জ হ'ব পাৰে। মই জাষ্ট আপোনালোকক ইনফৰমেশ্যনটো দাঙি ধৰিছোঁ যাতে আপোনালোকে যদি এপ্লাই কৰিব পাৰে। আৰু গোটেইবোৰ 6 মহীয়া কণ্ট্ৰেক্ট বেচিছ হ'ব। তাৰপিছত আপোনালোকৰ ৰিনিউ হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব। থেংকছ।